हेलो गाइस गुड मर्निंग मैं এতিয়া আহিছোঁ এটা বহুত কামৰ জেগাত তো সেই জেগাটো মই আগতে আপোনালোকক শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাই লওক প্ৰথমতে তাৰপিছত মই আপোনালোকক জনাম যে এইটো জেগা মানে কি কাৰণে আহিছোঁ মই তাৰ বিষয়ে মানে গোটেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাই লওক তো বন্ধুসকল আপোনালোকে পোষ্টাৰটো চাই মেলিয়ে গম পাইছে ধৰিব পাৰিছে যে এইটো কিহৰ বাবে ঠিকে বুজিছে হাত ভাঙিলে ভৰি ভাঙিলে বা কিবা অন্য ভাঙিলে ইয়াত আহিব পাৰিব আপোনালোকে আৰামত ট্ৰিটমেণ্ট কৰাব পাৰিব ভঙা চিঙা হাত থাকিলেও মানে এইটো ভাল হৈ যায় চাইছে ৰাস্তাৰ একদম চাইডতে আছে মানে একদম ৰাস্তাৰ কাষতে আহি পিনে চিধা তাত সোমাই যাব মই দেখাই দিছোঁ সেই যোনজন মানুহজন যে বহি আছে সেইটোৱে সৰু সৰু এটা কোঠা আছে তাৰ ভিতৰতে মালিচ কৰি আৰু মানে এই বেণ্ডেজ চেণ্ডেজ কৰি ওলাই দিয়ে আৰু তো কণ্টেক্ট নম্বৰ দিয়া আছে এইটো নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিও আহিব পাৰিব ঠিক আছে তাৰপিছত মই ইয়াৰ ডিটেইলছ যোনটো মানে এড্ৰেছটো থাকিব সেই এড্ৰেছটো মই মোৰ যোনটো মানে হেৰি হয় কমেণ্ট বক্স হয় কমেণ্ট বক্সত মই লগাই দিম তাৰপিছত আহি গ'ল আপোনালোকে চাব পাৰিব হাইৱেটো কিমান ধুনীয়া হাইৱে আমাৰ ইফালেতো নায়েই এনেকুৱা অসমততো সেনেকুৱা নায়েই চাগে যদিও আছে মই গম নাপাওঁ কিন্তু আপোনালোকে চাওক কিমান ধুনীয়া সুবিধা কৰি দিছে ইয়াত বেংগলোৰটো মানে ডেভেলপ চিটি হয় সেইটো কাৰণে আহি পিনে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰিছে ইয়াৰ পৰাই কমাই পিনে ঘৰলৈ লৈ গৈছে কিন্তু এটা কথা মনত থ'ব গাইছ আমাক এতিয়া মই শুনিবলৈ পাইছোঁ যে ইলেকশ্যন আহি আছে সেইটো কাৰণে মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে হেৰি কি বুলি কয় যে পইচা দি পিনে মানে আমাক ইয়াৰ পৰা মানে যাবলৈ কাৰণে মানে হেৰি টিকেট বনাবলৈ কাৰণে মানে সুবিধা কৰি দিছে বোলে আপোনালোকে ভালকৈ চাই চিতি হেৰি কৰিব দেই তো গাইজ ৰাস্তাটো ইমান মজা আছিলে মানে মোক এটা ভিডিঅ' ল'বলৈ কাৰণে বহুত মন গ'ল আমাৰ ফালেতো এনেকুৱা ৰাস্তাই নাই হয় নাই আপোনালোকক দেখালোঁ কিমান ধুনীয়া মানে ৰাস্তাৰ ছাইডত এনেকুৱা ফুলৰ হেৰি লগোৱা আছে তাৰপিছত ৰাস্তাটোও কিমান ধুনীয়া একো মানে বেয়া নাই হাইৱে হ'লে তেনেকুৱা হ'ব লাগে কাৰণ হাইৱেত মানে বহুত স্পীডত চলেতো গাড়ী মই আপোনালোকক যিটো ভিডিঅ' শ্বেয়াৰ কৰিলোঁ এইটো ভিডিঅ' শ্বেয়াৰ কৰাৰ কাৰণটো এইটোৱেই যে বহুত ল'ৰা ছোৱালী আছে আমাৰ অসমৰ যে মানে আহি বেংগলোৰত কাম কৰে হয় নাই তো সেইটো কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যাতে সিহঁতি আহি মানে কম খৰচত যদি হাত ভৰি কিবা ভাঙে তেতিয়াহ'লে আহি পিনে মানে আৰামত মানে সিহঁতি আৰু হেৰি কৰিব পাৰিব আৰু বেণ্ডেজ চেণ্ডেজ কৰি মেলি মানে হাত ভাঙিলেও ভৰি ভাঙিলেও মানে তাত মানে এনেকুৱা মালিচ কৰি পিনে বেণ্ডেজ বান্ধি দিয়ে যে একেবাৰে মানে বস্তুটো ভাল হৈ যায় আৰু তো মই এইটো আগতে বিশ্বাস কৰা নাছিলোঁ কিন্তু দেখি পিনে আৰু মোক নিজেও বিশ্বাস লাগিলে আৰু এজনী আইতাক লৈ আহিছিলোঁ মানে আমাৰ যোনটো অনাৰৰ মাকক লৈ আহিছিলোঁ যিদিনাখন প্ৰথমবাৰ লৈ আহিছিলোঁ সেইদিনাখন মানে মই ভাবিছিলোঁ যে এইটো সঁচাকৈ হ'ব জানো তাৰপিছত এতিয়া যেতিয়া মানে এক্সৰে যেতিয়া কৰি লৈ আহিলে তেতিয়া মানে চাইছোঁ মানে হাড়দিটো যোনটো ভাঙিছিলে সেই হাড়দিটো মানে লাহে লাহে হৈ মানে গোটা হ'বলৈ লৈছে আৰু মানে ভাল হ'বলৈ লৈছে তো সেইটো কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াত বহুত বেংগলোৰত আছে তো সেইটো কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যদি কাৰোবাৰ যদি এনেকুৱা যদি কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আহি ইয়াত আৰামকৈ মানে ট্ৰিটমেণ্টটো কৰাই ল'ব পাৰিব তো তাৰ এড্ৰেছটো মই দি দিছোঁ মই য'ত থাকোঁ নীলামাংলা টাউন হয় বেংগালুৰুৰ সৰু মৰু টাউন এটা তাৰপৰা নীলামাংলা টাউনৰ পৰা মানে বেছি আপোনাক 1 পৰা 1.5 কিলোমিটাৰ যাব লাগিব যদি আপোনালোকক যদি যাবলৈ কাৰণে অসুবিধা হয় তেতিয়াহ'লে তাৰ গোটেই ডিটেইলছটো মই মোৰ কমেণ্ট বক্সত মই লগাই দিম তাৰ লোকেশ্যনটো আপোনালোকে বিচাৰি পিনে আৰামকৈ যাব পাৰিব বা তাৰ নাম্বাৰটোতো দেখালোৱেই তথাপিও মই নাম্বাৰটোও মই তাত মেনশ্যন কৰি দিম মোৰ কমেণ্ট বক্সত আপোনালোকে আৰামত চাই পিনে আপোনালোকে মানে তাত যাব পাৰিব আৰু ট্ৰিটমেণ্টটো কৰাই ল'ব পাৰিব ধন্যবাদ আজিৰ বাবে ইমানটোৱে মানে হেৰি ভিডিঅ'টো শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলত যদি নতুন আছে তেতিয়াহ'লে চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ